Hello everyone, welcome to my channel. মই অংকিতা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছো। এইটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ' হয়। আপোনালোকৰ সহায় সহযোগিতা আৰু মোৰ খুবেই প্ৰয়োজন আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক এণ্টাৰটেইন কৰিবলৈ চেষ্টা কৰিম, সহায় কৰি যাব আৰু আজি আমি এঠাইলৈ যাব ওলাইছোঁ। এই লকডাউনৰ সময়ত চবেই হয়তো ঘৰত বৰ হৈ আছে, ময়ো বৰ হৈ আছোঁ। সেইকাৰণে ভাবিলোঁ এঠাইৰ পৰা ফুৰি আহোঁ, আপোনালোককো লৈ যাম লগত। আমি যাবলৈ ওলাইছোঁ আজি মানাস নেশ্যনেল পাৰ্কলৈ। যিহেতু এতিয়া ক'ভিডৰ টাইম, সেইটো কাৰণে ভিতৰখিনি হয়তো আপোনালোকক দেখাব নোৱাৰিম মই ভালদৰে। তথাপিও যাই চাওঁ, বাহিৰৰ পৰা যিখিনি পাৰোঁ মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তেতিয়াহ'লে বেছি দেৰি নকৰাকৈ বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যাবলৈ একদমেই ৰেডি, মাস্কখন পিন্ধি লওঁ। আপোনালোকে পিন্ধক বাহিৰত ওলালে, মাস্ক পিন্ধি ওলাওক। ক'ভিড প্ৰট'কলসমূহ ভালদৰে মানি চলোঁ। জানেইতো সাৱধানী মৰণ নাই, নিজে সাৱধান হৈ চলাটো ভাল। তেতিয়াহ'লে বোলো দেৰি নকৰোঁ। চ' গাইজ, এইটো ৰাস্তাৰে আমি গৈ আছোঁ মানাস নেশ্যনেল পাৰ্কলৈ। গাড়ীখনত অলপমান তেল কমকৈ আছে, তেল অলপমান ভৰাই লওঁ ৰ'ব। তো গাইজ, আমি তেল চেল ভৰাই লৈ পেলাই আকৌ যাবলৈ ওলাইছোঁ। তেতিয়াহ'লে ব'লক মোৰ লগত গৈ থাকোঁ। তো গাইজ, চাব পাৰে ৰাস্তাৰ দুয়ো কাষে এনেকৈ চাহপাতৰ বাগিচা আছে আৰু ওখ ওখ এনেকৈ গছ আছে। একদম ভাল লগা পৰিৱেশ, দুয়োফালে কেৱল সেউজীয়া আৰু সেউজীয়া। আৰু এই সেউজীয়াৰ মাজে মাজে আমি গৈ আছোঁ মানাস নেশ্যনেল পাৰ্কলৈ। তো গাইজ, চাব পাৰে ইয়াত বহুত মানুহে এনেকৈ চাহপাত তুলি আছে। চাওকচোন, বহুত মানুহ আছে, মোৰ কেমেৰাৰে ভালকৈ ঢুকি পোৱা নাযায়। আকাশখনিলৈ চাওকচোন, ইমান ধুনীয়া হৈ আছে মেঘখিনি। তো গাইজ, চাব পাৰে এয়া চাহপাত ফেক্টৰী হয়। আমি মানাস নেশ্যনেল পাৰ্কৰ গেটখন আহি পালোঁ। এতিয়া ভিতৰত এণ্ট্ৰি কৰিম আমি। ভিতৰত এণ্টাৰ কৰিলোঁ। জানেইতো মই তেতিয়া কৈছোঁৱে একদম ভিতৰলৈ আপোনালোকক লৈ যাব নোৱাৰিম। সন্মুখতে যিখিনি আছে মই সেইখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। চাই লওক ইয়াৰ পৰিৱেশটো। আজি আমাৰ লাগ বেয়া, এতিয়ালৈকে একো দেখা পোৱা নাই। ধুনীয়া হয় ইয়াৰ পৰিৱেশটো, একদম শান্ত। জানে বহুত গছ গছনি আছে, চাহপাতৰ বাগিচা হয়। দুটা চাইডতে চাহপাতৰ বাগিচা আছে আৰু এনেকৈ ওখ ওখ গছ আছে। পৰিৱেশটো বহুতেই ঠাণ্ডা হয়। ক'ভিডৰ সময় নহ'লে মই আপোনালোকক ভিতৰলৈ লৈ গ'লোঁ হয়। পৰিস্থিতি ভাল হ'লে এদিন নিশ্চয় আহিম, আপোনালোককো লৈ আহিম। আপোনালোকো আহক, পৰিস্থিতি ভাল হ'লে আপোনালোকো আহক, ভিতৰত সোমাওক, চাওক ভালদৰে। বাগিচাখন দেখাই আছোঁ আপোনালোকক।
ওলাই আহিলোঁ আমি। এতিয়া যাম আমি বেকী নদীৰ ওচৰত। নদীখনৰ পাৰত যিবিলাক দৃশ্য আছে সেইখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো বলক। হেই গাইজ, তো আমি নদী পাৰ আহি পালোঁ, কিন্তু পানীৰ ধাৰ ইমান হয় নৈত, তো আমি দেখাব পাৰিম নে নাই নাজানো। তথাপিও মই চেষ্টা কৰিম বাৰু পিছলৈকে। চাই আছোঁ এইবিলাক চাব পাৰি। এইবিলাক লজ হয়। যদি আপোনালোক দূৰৰ পৰা আহে তেন ইয়াত ৰাতি ষ্টে কৰিব পাৰিব। আমি নকৰোঁ বাৰু, ওচৰৰে হয় যিহেতু আমি গুচি যাম। যিবিলাকে দূৰ দূৰণিৰ পৰা আহিব তেওঁলোকে ইয়াত ষ্টে কৰিব পাৰিব। আজি নাই আৰু ভাগ্য বেয়া একদম। ইমানখিনিলৈকে গড় হাতীবিলাক আহি থাকে, আজি নাই, আজি দেখিবলৈ নাই। আৰু ইয়াত জানে আপোনালোকে এনে বহুত মানুহৰ সমাগম থাকে। লজ এখনৰ ভিতৰত গৈ আছোঁ এতিয়া। বাইদেউ, লজখনৰ নাম কি হয়? আপোনালোক যদি আহে দূৰৰ পৰা ইয়াত ষ্টে কৰিব পাৰিব। তো মই এনেই অলপমান দেখাই দিছোঁ বাৰু ভিতৰখন, লজখনৰ ভিতৰখন। যদি আপোনালোকে আহে দেন থাকিব পাৰিব। তো গাইজ, আমি লজখনৰ ভিতৰৰ পৰা ওলাই আহিলোঁ নদীটোৰ পাৰলৈ। আজি আৰু নদীত নমা নহ'ব। একদম পানীৰ সাগৰ চাব পাৰে। আপোনালোক বহুত ধাৰ হৈ আছে। ইয়াত নামিবলৈ সাহস নাই আৰু। মই ইয়াত আহিছোঁ আগত দুবাৰমান, খৰালি মাহত আহিছোঁ। সেইখিনি টাইমত মানুহৰ সমাগমটো বেছি থাকে। সেইখিনি টাইমত পিকনিক খোৱা মানুহ বহুত থাকে আৰু এনে চাবও আহে বহুত মানুহ। তো আপোনালোকে যদি পিকনিক খাব ঠাই বিচাৰি আছে তেন ইয়াত আহিব পাৰে। খৰালি মাহত ইয়াৰ পৰিৱেশটো আৰু বেছি ধুনীয়া হয় চাবলৈ। এতিয়াও ভাল বাৰু, এতিয়াও ভাল, কিন্তু কি আৰু এতিয়া বহুত ৰিস্ক হয়। যাব নোৱাৰিম এতিয়া আপোনালোকক দেখাবলৈ, বা আপোনালোকে নামি চাব নোৱাৰিব ইয়াতে, বহুত ধাৰ যিহেতু। খাব নোৱাৰিম বুলি ভাবিছিলোঁ, তথাপিও মই বিচাৰি বিচাৰি ঘাট এটা উলিয়াইছোঁ বাৰু। দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকক, কিন্তু তললৈ নামি দেখাব পাৰিম নে নাই নাজানো। তথাপিও চেষ্টা কৰিছোঁ মই। ভালকৈ মেলাই নাযায় ৰ'দৰ কাৰণে। সেইজনীলৈ চাওক, হেলমেট পিন্ধি পিন্ধি ঘূৰি আছে। কিমান ৰ'দ। তো গাইজ, আমি নৈখনৰ পাৰৰ পৰা ওলাই আহিলোঁ। এতিয়া চাওঁ কি কি জীৱ জন্তু দেখা পাওঁ। ইয়াৰ পৰাই দেখাবলৈ চেষ্টা কৰোঁ, যিহেতু ভিতৰত সোমাব নিদিয়ে। এতিয়া সন্মুখৰ পৰাই যিখিনি পাৰোঁ বা যি দেখা পাওঁ চাওঁ, কি দেখা পাওঁ, আগত কি আহে। দেখিছেনে গাইজ? এইবিলাক হৈছে তাৰ এনেকৈ দিয়া আছে কাৰেণ্টৰ, যাতে ভিতৰৰ জীৱ জন্তুসমূহ বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু বাহিৰৰ পৰাও বেলেগ মানুহ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। তেনেকৈ তাৰ ইয়াত সংযোগ কৰি দিয়া আছে, ইয়াত কাৰেণ্ট সংযোগ কৰি থোৱা আছে। তো গাইজ, আজি বা ভাগ্যত আছেনে নাই, দেখা পাওঁ নে নাপাওঁ জীৱ জন্তু, সেইটোৱে ভাবিছোঁ আৰু। কিবা এটা আগত ওলালে ভাল আছিল, একো নেদেখাকৈ গ'লে আৰু বেয়া লাগিব মনটো। কিবা এটা দেখাই লৈ যাব পাৰিলে আপোনালোকক মনটো ভাল লাগিলেহেঁতেন। চাওঁ বাৰু আগত কি ওলায়। চাওক গাইজ, ময়ূৰ হয়। কিবা এটাতো দেখাব পাৰিলোঁ আপোনালোকক, ধন্য। চাব পাৰে আপোনালোকে, ইয়াত এটা, দুটা, তিনিটা, বহুতকেইটা ময়ূৰ আছে। ময়ূৰৰ হয়তো জাক হয় এইটো। চাব পাৰে আপোনালোকে কি ধুনীয়াকৈ চৰি আছে ইয়াত। কিমান ভাল লাগে চাওক দেখিবলৈ। তো গাইজ, কিবা এটাতো দেখাব পাৰিলোঁ অৱশেষত আপোনালোকক। মোৰ মনটো খুবেই ভাল লাগিছে দেখাব পাই, নহ'লে ভাবিছিলোঁ আজি এনেকৈয়ে যাব লাগিব, একো দেখা নোপোৱাকৈয়ে। আজি
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ ওলাইছোঁ বেলি ডুবিবৰ হ'ল ঘৰলৈ যাওঁ আৰু আমিও জানো এইটো দিনকাল বহুতে বেয়া হয় চ' বেছি দেৰি নকৰোঁ ভিডিঅ'টো এইটো প্ৰথম ভিডিঅ' আছিলে মোৰ চেনেলৰ কেনেকুৱা বা হ'ল নাজানো আৰু কিবা যদি ভুল হৈছে যেন শুধৰাই দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব লগতে লাইক আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো তো আজিলৈ ইয়াতে এৰিছোঁ ধন্যবাদ